Oh yeah guys, আজি আকৌ বনাবলৈ ওলাইছো মটন ৰেচিপি তো আপোনালোককো দেখাম বিলাহী পিয়াজ তেজপাত এফালে তেলৰ গোটেই বটলটো নিদো বাৰু অকমান দিম এফালে কেৰাহী জ্বলি বহাই থৈছো একদম বঢ়িয়াকৈ কেৰাহী গৰম হৈ গ'ল এটা ঢালিব লাগে তেল অকণ প্ৰথম ঢালি দিওঁ তো গাইজ এইফালে এয়া তেল গৰম হৈ আছে পিয়াজ দি দিলো পিয়াজ এয়া দি দিছো অকমান ৰঙা হ'বলৈ দিওঁ আৰু এইফালে লগতে কালি কি শিকাইছিলো তেজপাত জুইত পুৰি এয়া জুইত পুৰি দিব লাগে পিয়াজটো গলি লওক আৰু এইফালে তেজপাত কিটাও চেনটো আহি লওক তো গাইজ এতিয়া দিম বিলাহী এয়া বিলাহীও দি দিছো এইফালে বিলাহী একচুৱেলি মই ফুড ব্লগাৰ নহয় ডেইলি ব্লগাৰ হিচাপত ডেইলি এটা দুটা ব্লগ কৰোঁ আৰু এইফালে শ্বৰ্ট ভিডিঅ' কৰি থাকোঁ আৰু মই একচুৱেলি বনায়ো ভাল পাওঁ আৰু খাইতো ভাল পাওঁ স্বাভাৱিক কথা সকলোৱে ভাল পায় তো মই এনেকৈ মানে চৌকাত বনাই ভাল পাওঁ মানে নিজে নিজে বনাই ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব তো গাইজ এয়া এতিয়া আকৌ এফালে চাওঁ চেক কৰি চাওঁ মছলাটো কিমানখিনি হৈছে তো এয়া চাওঁ পানী অকণমান লাগিব চাগে দেই পানী অকণ লাগিব পানী ধৰি লৈছে প্ৰথমে আলুটো অকণমান দি দিওঁ ন আলু ধোৱা আছে আলুটো অকণমান দি দিওঁ তাৰপিছত আলুটো অকণমান হৈ লওক তাৰপিছত আকৌ মাংসটো দি দিওঁ নহ'লে আলু একে গলি শেষ হৈ যাব এতিয়া মাংস আৰু আলু একেলগে দি দিছোঁ অকণমান হৈ যাওক অকণমান হৈ লওক তাৰপিছত আলুটো অকণমান উঠাই দিব লাগিব অকণ ভুনি ল'ম তাৰপিছত আকৌ আলুটো উঠাই দিম আমাৰ আলুটো অলপ সিজি গৈছে তো অলপ মানে আলুটো উঠাই থৈ লওঁ অলপ সময় ধুনীয়াকৈ মাংসটো অকণ সিজক তাৰপিছত আকৌ আলুখিনি দিব লাগিব তো গাইজ এইফালে এয়া পানী দি দিছোঁ আৰু অলপ ধুনীয়াকৈ অলপ সিজি লওক ধুনীয়াকৈ হৈ লওক মই তেতিয়ালৈকে গাটো ধুই আহোঁ গাইজ গা পা ধুই একদম বিলকুল আজৰি হৈ গ'লো এইফালে ক'ত তোমাক তুমি অকণমান খালি গাইজ অকণমান মাংসখিনি নিমখ অকণ কমিছিল হোৱা আঞ্জাত নিমখ দিছে সেয়া হোৱা আঞ্জাত অকণমান নিমখ দিছে খালি বাকীখিনি কমপ্লিট মই কৰি দি থৈ গৈছোঁ চব হৈ গ'ল তো গতিকে গাইজ আজি মোৰ ভিডিঅ'টো ইমানেই আপোনালোকে যদি মোৰ বনোৱা ভিডিঅ' চিডিঅ' ভাল পাইছে চাই আৰু মানে এই ৰেচিপি ভিডিঅ' যদিও চাই ভাল পাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ এৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম তো বাই বাই গাইজ